এইফালে দেখিছেনে মা আৰু ভণ্টি দুজনীয়ে ৰুই আছে আৰু এইফালে গোটেই পথাৰবোৰ মানে ৰুই শেষ হৈ গ'ল আৰু এইফালে অলপ মানুহ ৰুই আছে। এইফালে আপোনালোকে দেখি নাপাব, অলপ সিফালে যোৱা হ'লে মই দেখিলোঁ হ'লে। আৰু কিমান ধুনীয়া মানে একদম ধুনীয়া বতাহ মাৰি আছে আৰু এইফালে দুজনীমান ৰুই আছে ৰাস্তাটোৰ ইপাৰে আৰু এইফালে কেইজনীমান ৰুই আছে। এইবিলাক মানে লোকৰ হয়, বেলেগৰ। আৰু মাহঁতে কিন্তু এইফালে নিজৰখিনি ৰুই আছে আৰু দুডবামান আছে। ইমান গৰমত মানে একদম ক'বলৈ বাকী নাই আৰু সেই দুজনীয়ে ৰুই আছে এইখন গৰমত। আৰু এইফালে বেটা মই মানে আহিলোঁ। অঁ, কি কৰি দিলা? চচমাযোৰ ভাঙি দিলা? এই ৰাম, ক'ত ভাঙি দিলা? এইটো মানে বেটা মানে চচমাযোৰ এয়া ভাঙি দিলে আৰু এতিয়া যাওঁতে কি পিন্ধি যাবা? এইটো যে ভাঙি দিলা, হে কি পিন্ধি যাবা যাওঁতে? কি আনিলা আকৌ তুমি? হে কি আনিলা? দেখাই দিয়া ইয়াত, চাওঁ, দেখাই দিয়া ভালকৈ, ভালকৈ দেখাই দিয়া। অঁ, এইটো কি হয়? এইটো চাব দেই কি আনিলে। দোকানত সোমাইছিলোঁ, মানে খেলা বস্তুবিলাক লোৱাই বেছি হয় খোৱাতকৈ। ইয়াত মানে একো তেনেকুৱা হেৰি নাই, হেৰি কিবা চক গুটিৰ নিচিনা কিবা মিঠা মিঠা গুটিবিলাক সোমাই আছে আৰু মাহঁতৰ কাৰণে ইয়াত ঠাণ্ডা আনি দিছোঁ। এতিয়ালৈকে কোৱা নাই সিহঁতক, মাতি দিম। ঐ বহি লহি পৰি বহি ল'বি আৰু এইফালে চাওকচোন গাড়ীবোৰ মানে কিমান অহা যোৱা কৰি আছে। দাঁতকেইটা দেখাই দিয়া। এই দাঁতকেইটা দেখিছেনে? চকলেট খাই খাই একদম মানে অৱস্থা নাই আৰু এইয়া। আৰু মানে একেবাৰে দাঁতখিনি মানে ব্ৰাছ কৰিবলৈ নিবিচাৰে। মই মানে পথাৰত ৰুবৰ কাৰণে যোৱা নাই, কাৰণ এতিয়া আহিছোঁ। এতিয়াতো 12টাই বাজিলে। বেটাক মই স্কুল আনিছিলোঁ, স্কুলৰ পৰা মানে ঘৰত নিলোঁ। ঘৰত গৈ আকৌ মানে ঘৰত মোৰ নিজৰ কামবিলাক কৰি মেলি আকৌ এইফালে মাহঁতক ঠাণ্ডা অলপ দিবলৈ আহিছোঁ। এইটো বেটাৰ কাৰণে আনিছোঁ পপকৰ্ণ, পুফিজ নে কি? अरे कहना क्या चाहते हो? আৰু এইটো আনিছোঁ মাজা। মাজা কোনে খাব? মজা লাগি যাব ন মাজা খালে ৰ'দত। খাবা নাই? ক্ৰীম বনটো খাবা নাই? আৰু এইফালে লুকাই লুকাই খাই আছে। একদম মানে পথাৰ ৰোৱা ৰুই শ্ৰীদেৱীজনীৰ নিচিনা হৈ আছে। যি কি নহওক বাৰু, ঠাণ্ডা ইমান গৰমত ৰুই আছে, কষ্ট কৰি আছে, সেইটো কাৰণে মই মানে ঠাণ্ডা খাবলৈ আনি দিছোঁ আৰু। কলি 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 খা। নিজেও খালোঁ, লগতে এই ছাগলীজনীকো দি দিছোঁ। এয়া খা খা, আৰু আছে, এয়া খা। এইটো এইটো গৰম মানে পানীখিনি খাবলৈ বাকী নাই আৰু কি জানেনে, মানে বহুত দিনৰ মূৰত ৰুবলৈ আহিছোঁ। মানে ৰুম বুলি ভাবি আছিলোঁ, এদিনো ৰুবহি পোৱা নাছিলোঁ। তো আজি মানে ভণ্টিহঁতক মাহঁতক ঠাণ্ডা দিবলৈ আহিছিলোঁ, চাবলৈ আহিছিলোঁ। তো লগতে মই 2-3মান ৰুই থৈ যাওঁ বুলি ভাবিছোঁ। আৰু সেইফালে মানে মা আৰু বেটাক চাহত বহাই থৈ আহিছোঁ। এতিয়া মই আৰু ৰুই চাওঁ বহুত দিনৰ মূৰত। দিছোঁ আৰু দেই, এইফালৰ পৰা ৰুই যাওঁ দেই। অঁ, আৰু দেখিছেনে মোৰ চচমাযোৰ চাওক। এনেকুৱা টেলেণ্ট থাকিলে আৰু কি লাগে ন। ভাবিছিলোঁ হেলমেটটো পিন্ধি ল'ম বুলি, কিন্তু পিন্ধা নহ'ল আৰু। আৰু কি জানেনে, কেমেৰামেনজনীয়ে মানে লগতে বহুত ভালকৈ চান্সটো পাইছে আৰু ছাতি লৈ পেলাই ৰখি থাকিব, মোক পুৰা ৰ'দত ৰুৱাইছে আৰু। মানে ৰুৱাইছে আৰু দেই, পানীখিনি বহুত বেছি গৰম হৈ আছে, একদম ক'বলৈ বাকী নাই আৰু। জলদি জলদি ৰুব লাগিব এতিয়া। দেখিছেনে মানে খাবলৈ কাৰণে কিমান কষ্ট কৰিব লাগে।
আছে ৰুবলৈ, আজি মানে বেছি নাই। আজি যদি এতিয়া ঘৰত গুচি যায়গৈ, কাইলৈ মানে শেষ হৈ যাব আৰু, হয় নাই? অঁ, কাইলৈ শেষ হ'ব নাই? কাইলৈ শেষ হৈ যাব। আৰু মানে কেমেৰামেনজনী পুৰা আজি ৰ'দত জ্বলি গৈছেগে। পানী যিমানে উতলা গৰম হৈছে একদম মানে মাছ চাছ থাকিলে একেবাৰে মৰি যাবগৈ আৰু। মাহঁতে মানে যিমানখিনি কষ্ট কৰিছিলে আজি ইমান ৰ'দত, আজি ময়ো এয়া কষ্ট অনুভৱ কৰিছোঁহি আৰু ইয়াতে। আগতে পিছে ৰুইছিলোঁ বহুত, যেতিয়া মানে বিয়া হ'লোঁ তেতিয়া হোৱাৰ পৰা ইমান ৰোৱা নাই আৰু।